হেল্ল' গাইজ 10 শিখৰত 30 টকা দিব গেলে হাহাকাৰ কৰি থকা এই সময়ত ভাৰতে আমেৰিকাৰ পৰা লাভ কৰিব গৈ আছে AGM-84 হাৰ্পন মিছাইল $92 মিলিয়ন। ঠিক আছে, যিটো মিছাইলৰ বিধ্বংসী ক্ষমতাৰ কথা গম পালে আচৰিত হৈ পৰিব আপনিও। আচ্ছা, বৰ্তমান সময়ত যদি পৃথিৱীৰ চবতকৈ যদি 5টা যদি বিধ্বংসী ক্ষেপণাস্ত্ৰৰ কথা কওঁ তেতিয়াহ'লে তাৰ ভিতৰত অন্যতম এই হাৰ্পন মিছাইল, হাৰ্পন ক্ষেপণাস্ত্ৰ, যেটা আমাৰ প্ৰতিৰক্ষা বাহিনীত তাৰমানে জোৱানসকলে যেতিয়া বন্দুকৰ গুলি এটা এৰি দিয়ে বা মিছাইল এটা এৰি দিয়ে, সেই যাই থকা মিছাইলটোৰ ওপৰত বতাহৰ বায়ুচাপ, বতাহৰ গতিবেগ এগিলাখানে তাৰমানে বহুত বেছি প্ৰভাৱিত কৰে। আৰু এই প্ৰব্লেমটোৰ প্ৰতি লক্ষ্য ৰাখি পেলাই এই হাৰ্পন মিছাইল টেকনলজিত ব্যৱহাৰ কৰা হৈছে টিলিডেহিম CAE-J402 টাৰ্বো জেট ইঞ্জিন, যিটো ইঞ্জিন ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ ক্ষমতা ইমানেই বাঢ়ি গৈছে, একবাৰ এই মিছাইলটো এৰি দিয়াৰ পিছত শত্ৰুপক্ষৰ টাৰ্গেটত যাই পেলাই খুন্দাবই লগা হ'লে যিমান ডাঙৰ ধুমুহা হওক, যিমান ডাঙৰ চুনামি নহওক, যিমান ডাঙৰ কিবা নহওক, ই যাই পেলাই নিজৰ শত্ৰুপক্ষৰ টাৰ্গেটত খুন্দাব। কিন্তু এটা কথা, এই মিছাইলটো ধৰক আকাশেদি যাই আছে, তলত ধৰক ৰাণুমণ্ডলে থিয়া দি পেলাই তেৰি মেৰি কাহানি এগিলাখান যদি গাই দিয়ে, তেতিয়াহ'লে ই মাথা ঘূৰাই পেলাই তলত পৰি যাব পাৰে। কিন্তু তাৰ বাহিৰে এই মিছাইলটো একবাৰ এৰি দিয়াৰ পিছত ই যাই পেলাই নিজৰ টাৰ্গেটত মানে খুন্দাব লগালে, হাজাৰ ডাঙৰ চুনামি হওক, হাজাৰ ডাঙৰ কিবা হওক। এতিয়া যদি পৃথিৱীৰ চবতকৈ বৃহৎ যদি শক্তিমান দুখন দেশত যদি আমি নাম কওঁ, এখন হ'ল ৰাছিয়া আৰু আনখন হ'ল আমেৰিকা। এতিয়া ৰাছিয়াই ইচ্ছামতে আমেৰিকাৰ ওপৰত কিয় আক্ৰমণ কৰিব নোৱাৰে? পাৱাৰ অফ হাৰ্পন মিছাইল। গতিকে যিটো মিছাইল অতি সোনকালে আমাৰ ভাৰতীয় ইয়াৰ গৰাকী হওক দিশত তাৰমানে। ঠিক আছে, গতিকে মোৰ এই যদি ভিডিঅ'টো ভাল পালাক তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে চবে মানে গম পায় মাৰ্কেটত মাধুৰ্য নামৰ কিবা এটা নতুন বিস্কুট এটা আছে আৰু মই এনেকুৱা এটা বিস্কুট একবাৰ যদি খাই লাইফত পাৰিবা নোৱাৰে। চ' থেংক ইউ ছ' মাছ গাইজ, টেক কেয়াৰ।